স্টার্ট করি বনাইছে তোমালোকক ফলো কৰিম আৰু ক'ত বনাইছে তেতিয়াহ'লে ভিতৰলৈ যাওঁ ভিতৰত কি কি আছে প্ৰথমতে আছে ইয়াত শনি মন্দিৰ আছে দাদা এজনে ইয়াত এয়া তেতিয়াহ'লে ভিতৰলৈ যাওঁ এয়া কাম চলি আছে দলঙৰ দেখিব পাইছে এইটো হৈছে গণেশ মন্দিৰ প্ৰথম শ্ৰী গণেশায় নমঃ আৰু 2 নম্বৰ শিৱ মন্দিৰ একে লগতে লাগি আছে বস্তু শিৱ গংগা ধামৰ এই শিৱ মন্দিৰ এইটো মা গংগা উপস্থিত আছে হয়তো ৰাজমাৰী শিৱ বিবাহ হৈ আছে যেনেকৈ লগতে আমাৰ ৰাজ্যমাৰী বান্ধৱ চাই যাব সিস্টেমটো নিজে বজাব নালাগে এইটো মেচিনৰ সিস্টেমটোৱে বেলেগ আৰু তৃতীয় মানে মা দুৰ্গা কামাখ্যা মন্দিৰ এইটো মা দুৰ্গা কামাখ্যা মন্দিৰ যিটো কামাখ্যাত আপোনালোকে যাব নালাগে আমাৰ আপোনাৰ শিৱ গংগা ধাম চতিয়াতে আহিলে আপুনি দেখিব পাব চতিয়া গিৰাধাৰী দলং हटो विद्या देवी संगीत देवी माता सरस्वती मंदिर राइट एटो सरस्वती मंदिर हटो আমি পূজাৰী যিটো আমি ইয়াত মানে মন্দিৰটো বনাইছো আপোনালোকৰ পৰা দান মন্দিৰ লৈ এইজন যোনজন দেখিছে এইজনে মই এই ঠাইলৈ যাই যাম হয়তো আমাৰ বিশেষ বুলিজনী বিশেষ এয়া দেখিছে আৰু সাইডৰ कहते हैं जब राधा कृष्ण मंदिर ऐसा कृष्ण माने रूपर मनोवंशी लो আছে जितो আমি राजस्थान जयपुर विमान को खाई देखिबले पाइছে না অসমৰ নহয় কে ৰাজস্থান পৰা আনিছো মাৰ্বল দখল জয়পুৰ বাবা লৈ আছে এইটো রাইট হলো আমার মানে সূর্য মন্দির সূর্য মন্দির जितो छठ बोली बिहारी माने अपना लोग देखे साथ में नाम के नवग्रह माने देवता नवग्रह देवता सূর্য মন্দির যদি है सत्या क्या আছে যদি আহিলে সামসা তৈয়া লগা হেন পাৰিব রাইট এটা হলো নবগ্রহ রাইট মই আপোনাক নবগ্রহ মানে প্রথম হলো মানে সূর্যদেব দ্বিতীয় হল সোমদেব তৃতীয় হল মঙ্গলদেব राम मंदिर जितो अयोध्या तृतीय मंदिर बनाई আছে তারা 10 বছর আগৰ পৰা ইয়াত ৰাম হৈ আছে ৰাজ আপোনালোকৰ ৰাম আশীৰ্বাদ আৰু বিষ্ণু এই বিষ্ণু আমাৰ মানে চৰণ ভক্ত হৰি সিং সাহ বিষ্ণু जितो गया काशी আছে হয়তো আমার পুষ্যতিয়া গিলাধারী দলন শিব গঙ্গা ধাম মন্দির থেকে আছে
হয়তো বিষ্ণু কচ্ছা বার্তা যিটো মথন সাগর মথন হচ্ছে পিঠত করা হয়তো রাইট সাইড আর বিভিন্ন ধর্মের লোক অখুব বেমার সবে ভালো যায় এক মন্দির সেবা করে পঞ্চদিন এইজনে হনুমানে হয়তো মন্দির বনাইছে এওঁর নামতে জন্মভূমি আছে আর সকল গোপালী নামত ইয়াত মানে পূজা প্রতিষ্ঠা হয় কিন্তু জন্মভূমি থেকে জয় শ্রীরাম হনুমান বলি জন্মভূমি ধন্যবাদ 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 मैं बाबा रामदास शर्मा जी पुजारी महाराज माने शिव गंगा धाम स्थापक पुरोहित राय है तो बिना कमिटी बिना आवक माने सरकार कहा था जनता न हुआ के तो धाम वैसे सर धाम से आए अपना लोग दान करने पड़ा और अपने लोग निश्चय हमारी विश्वास से कि अपना लोग खूब सोचिया गिराधारी दल शिव गंगा धाम पंचमुखी हनुमान नवग्रह मंदिर अपने लोग आगे बोलाए धन्यवाद धन्यवाद विश्वनाथ जिला अभम खूब सोतिया गिराधारी दल नदी बहुत डांगरा से राय जितो शिव जटा से उपलवा नदी गिरा माने जटा से निकली धारा धारा मोर गिलाधारी नदी खूब सोतिया विश्वनाथ जिला अभम धन्यवाद राय धन्यवाद डांगर धुआं है हाँ किसी एक साथी नवाना पहाड़ पर्वत घास गछনি ভাঙি দিছে কিন্তু একটু সাথী নগাঁও কিমান বছৰৰ পৰা এইটো জ্বলি আছে আজি মানে 3 বছৰ কৰি দিছে এয়া 3 বছৰৰ পৰা জ্বলি আছে এনে চাকি গছ এই খাটি শক্তি পৰা মানে ৰাজ্য সমগ্ৰ ৰাজ্য মানে শক্তি পায় সকলোৱে বিশ্বাস কৰে ইয়াত हाँ সকলো আহিলে তেল দান কৰে কাৰণ সকলো জানে কোনো কিনা জানে এই বিলনো আছে এক বিলন তেল আহে এনেকৈ আনি পেলাই দি আছে এক বিলন দাম দি আছে চাই লওক ইয়াত তেল দিয়া ইয়াত দি আছে পুনৰ গদাই পুনৰ গদাও এই দান কৰিছে ল'ৰাজনে যোনে চাকি দান কৰিছে পুনৰ গদাও দান কৰিছে এইজন এয়া চাকি যোনজনে দান কৰিছে আৰু পুনৰ গদাৰ পুনৰ গদা এই চাইডে এইটো পুনৰ গদা तेल दिले प्रत्येक कामना तो पूर्ण है जोने जी विचारे है तो पाएगा ইয়াত তেল ঢালে না हाँ तेल डाल तो नवग्रह पूजा पाठ है तो तेल दिया शिला के के माने गणेश बोलाइছে এটা শিলা গণেশ্বরী কয় রাজ এটা শিলা গণেশ্বরী কয় এটা আমার চণ্ডী এটা আমার কালী হ্যাঁ মা কালী এইটো আমাৰ শিৱ বাবা এইটো এও কৰা এইটো ধাম হৈছে আৰু হনুমান কৰা এইটো আমাৰ মানে আই দেউতা এইটো মা কৃষ্ণ বিবাহ ভৱন বনাইছোঁ এইটো বিবাহ ভৱনৰ ৰাজ্য মানে ইয়াত মানে কিবা দানতে খালী হ'ব আপোনালোকৰ পৰা ৰচিদ কাটি আমি কিবা মূল্য নলওঁ এইটো মানে আপোনালোকক ফ্ৰী ইয়াত বিবাহ কৰা হ'ব আমাৰ ধনী আৰু দুখীয়াৰ লগত ৰাইজ কোনো মানে প্ৰয়োজন নাই আমাৰ কাৰণে হনুমানৰ কাৰণে সকলো সমান হা আপোনালোকে ইচ্ছা আহি ইয়াত যিটো মানে দান বৰণি কৰিব সেইটোৱে আমাৰ মন্দিৰৰ মানে উন্নতি হ'ব আৰু বাকীটো সেইটো হ'ব ৰাইজ যিদিন সেইটো মানে বিবাহ ভৱনটো মই উদ্ঘাটন কৰিম ইয়াৰ তেতিয়া মই সেইদিনত মানে
যোনটো ল'ৰা ছোৱালীক মানে মা দেউতা নহ'ব তাক মই মন্দিৰৰ পৰা বিবাহ কৰাম আৰু তেখেতক মই 5,051 টকা বিয়া কৰাই পেলাই মানে তেওঁক মই দান কৰিম। ধন্যবাদ। সেইটো বাবা ৰামদাস সন্তজি পূজাৰীয়ে আপোনাক সেইটো কথা দিছে ৰাইট। আপোনালোক চাই লওক, সেইটো বিবাহ ভৱন। সেইটো তেতিয়াহ'লে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।